দুনিয়াৰ বুকুত উম্মতৰ কাৰণে মুসিবত যে আহে আজি আমাৰ ভিতৰত যিবিলাক ভূমিকম্প যিবিলাক পেৰেচানি মুসিবত আজি মুছলমানক দেখিব নোৱাৰা হৈছে আজি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কি কৰিছে তুহমত লগাই আছে মুহাম্মাদৰ ওপৰত অপবাদ কৰি আছে কোৰাণৰ ওপৰত অপবাদ কৰি আছে এইবিলাক কোৰাণ শৰীফত ফৰমাইছে ওয়ামা আসাবাকুম মিন মুসিবাতিন ফাবিমা কাসাবাত আইদিকুম ওয়া ইয়াফু আন কাসীৰ কৈছে তোমালোকৰ নিজৰ কৰ্মৰ কাৰণে যিবিলাক মুসিবত পাই আছে তোমালোকৰ গুনাহৰ কৰ্মৰ কাৰণে তোমালোকে এইবিলাক মুসিবত আহি আছে আজি যিবিলাক আমি আল্লাহৰ হুকুমক অমান্য কৰি আছো যিবিলাক কাম আমি কৰিব নালাগিছিল সেইবিলাক কাম কৰি আছো আল্লাহ তাবাৰক তাআলাই যি সীমা বান্ধি দিছিল সেই সীমা আমি পাৰ হৈ আল্লাহৰ নাফৰমান কৰি আছো সেই কাৰণে আল্লাহ তাবাৰক তাআলাই আমাৰ ওপৰত যিবিলাক মুসিবত পেৰেচানি অশান্তি আজি দুনিয়াৰ বুকুত মুছলমানক কোনো দেখিব নোৱাৰে যিফালে যাওঁ সেইফালে মুছলমান লাঞ্ছিত বঞ্চিত হৈ আছে কিহৰ কাৰণে একমাত্ৰ আমি যি কৰ্ম কৰি আছো আল্লাহ তাবাৰক তাআলা কোৰাণ শৰীফত ফৰমাইছে ওয়াতাসিমু বিহাবিলিল্লাহি জামিআন ওয়ালা তাফাররাকু কৈছে তোমালোকে মোৰ ৰছীডাল মজবুতৰ সৈতে ধৰি ৰাখা কিন্তু আল্লাহ তাবাৰক তাআলা যি কৈছিল মোৰ ৰছীডাল মজবুতৰ সৈতে ধৰি ৰাখা কিন্তু আমি সেই কথা অমান্য কৰি আমি নিজৰ ইছলামতে চলি বেলেগ ৰাস্তাত চলি আছো আজি কিছুমান মৌলনাই কিছুমান মুস্তাফা কামাল আজহাৰী নামৰ তেখেতে বৰ পণ্ডিত বুলি ভাবিছে তেখেতে কি কৰিছে পৰ্দাক লৈ বহুত ধৰণৰ কি কৰিছে অপবাদ কৰি আছে কৈছে তেওঁ যিবিলাক কথা কৈ আছে তাৰে ভিতৰত 80% সত্য আৰু যি 20% আছে তাৰে 20% মিছা কথা হয় কৈছে সেই মিছা কথাৰ কাৰণে কৈছে সেই 80% টো কি হয় বয়াত পৰি যায় সেই কাৰণে সেইবিলাক আলিমৰ পৰাই কি কৰা আমি সকলোৱে বিৰত থাকিব লাগিব কৈছে আমি বেলেগৰ মুখাপক্ষী কিয় হ'ব লাগে আমি ইছলাম শিকাৰ কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনৰ শিকাৰ কাৰণে নিজে আগবাঢ়ি যাব লাগে আজি বেলেগে কোৱাক আমি কিয় ৰখি থাকিব লাগে কৈছে কোৰাণ শিকাৰ কাৰণে আমি নিজে আগবাঢ়ি যাব লাগিব বেলেগক কিয় আমি বেলেগৰ পৰা আশ্ৰয় ল'ম নিজে শিকিম নিজে কি কৰিম দিনক কেনেকৈ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুনিয়ার বুকুত চলিছিল সেইবিলাক আমি নিজে কি কৰিম ইলম হাসিল কৰিম নিজে পঢ়িম তেতিয়া আমি ইছলাম বুজি পাম কৈছে বেলেগৰ মুখাপক্ষী হ'বলৈ নালাগে কৈছে আল্লাহক আৰু আল্লাহৰ ৰাসূলক চলিবলৈ হ'লে আমি নিজে কি কৰিম কোৰাণক পঢ়িম হাদিছক পঢ়িম তেতিয়া আমি নিজে বুজি পাম কোনটো সঁচা কোনটো মিছা কিন্তু আমি এইবিলাক আজি অধ্যয়ন নকৰাৰ কাৰণে যিবিলাক মুসিবত মুছলমানৰ ভিতৰতে আজি তুহমত লগাইছে কেইদিনমান আগত মাদ্ৰাছা ভাঙিছিল কিন্তু মুছলমানৰ ব্যক্তিয়ে কৈছে যে মাদ্ৰাছা ভাঙিছে ভালে হৈছে যদি মই জিহাদি কাম কৰি আছো যদি এই মসজিদটো মোৰ কাৰণে যদি গোটেই মসজিদটো ভাঙি দিয়া হয় তেতিয়াহ'লে আপোনাৰ কি বেয়া নালাগিব নেকি প্ৰত্যেকৰে বেয়া লাগিব কৈছে যদি মই জিহাদি কাম কৰিছো যি মই সন্ত্ৰাসবাদ চলাই আছো কৈছে মোক ধ্বংস কৰি দিয়ক মোক ফাঁচি দিয়ক কিন্তু সেই অনুষ্ঠান কেনেকৈ ধ্বংস কৰিব যুক্তিৰ কথা কিন্তু মুছলমানৰ অস্তিত্ব নোহোৱাৰ কাৰণে এইবিলাক কৰি আছে কৈছে কোনো তাত সন্ত্ৰাসবাদ ওলা নাই এখন ওলাইছে যদি তেওঁক ধ্বংস কৰিব লাগে কিন্তু মাদ্ৰাছাত কোনো শিক্ষা দিয়া নাই সৰু সৰু বাচ্চাবিলাকক ৰাতি 10টাৰ পিছত কি কৰিছে ঘৰত যাবলৈ দিছে সেইবিলাক বাচ্চাই কি কৰিছিল সন্ত্ৰাসবাদ চলাইছিল নেকি এজনে সন্ত্ৰাসবাদ চলাইছে গোটেই মাদ্ৰাছাখন ধ্বংস কৰি পেলাইছে এইবিলাক যুক্তিৰ কথা নহয় কৈছে এইবিলাক কিহৰ কাৰণে কৈছে আমাৰ কৰ্ম কৰি আছো যিবিলাক আমি কাম কৰি আছো সেইবিলাক কৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কামত চলা নাই যাৰ কাৰণে আল্লাহ তাবাৰক তাআলাই এইবিলাক মুসিবত আহি আছে পেৰেচানি আহি আছে কৈছে আমি সেইকাৰণে প্ৰত্যেকে আল্লাহৰ ৰছীডাল মজবুতৰ সৈতে ধৰি ৰাখিব লাগিব লা তাফাৰৰাকু কৈছে তোমালোকে পৃথক নহবা ওয়াতাসিমু বিহাবিলিল্লাহি জামিআ তোমালোকে প্ৰত্যেকজন মুছলমানে কি হয় এটা হয় কৈছে মোৰ ৰছীডাল মজবুতৰ সৈতে ধৰি ৰাখা তেতিয়াহ'লে তোমালোকে কামিয়াব হৈ যাবা জহৰাল ফাসাদু ফিল বাৰৰি ওয়াল বাহৰি বিমা কাসাবাত আইদিন নাসি লিয়ুযীকাম বা'দাল্লাযী আমিলু লাআল্লাহুম ইয়াৰজিউন কৈছে যিবিলাক তোমালোকৰ ওপৰত মুসিবত দিয়া হৈছে তোমালোকৰ কৰ্মৰ কাৰণে কৈছে দুনিয়াৰ বুকুত খৰাং দিয়া হৈছে ৰদ দিয়া হৈছে তোমালোকৰ সেই খৰাঙত কি কৰিছে তোমালোকৰ ওপৰত ফিতনা ফাসাদবোৰ বিয়পি পৰিছে কৈছে আল্লাহ তাবাৰক তাআলাই সেই যিবিলাক মুসিবত দিছে কৈছে মানুহক শিক্ষা দিয়াৰ কাৰণে মানুহক অলপ তাকলিফ দিয়াৰ কাৰণে এইবিলাক মুসিবত দিছে আৰু কোৰাণ শৰীফত ফৰমাইছে যে আৰু মানুহসকলক হয়তো সেইবিলাক মুসিবত দেখি কি কৰে আল্লাহৰ ৰছীডাল মজবুতৰ সৈতে ধৰি ৰাখে এতিয়া আমি না আল্লাহক ভয় কৰিছো না আল্লাহৰ ৰছীডাল
মজবুতৰ সৈতে ধৰি ৰাখিছোঁ, কোনো কাম কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ এইবিলাক মুচিবত আহি আছে। কৈছে মুচিবত অহাৰ উদ্দেশ্য এটাই যে আমি আল্লাহক আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চিনি পাওঁ, সেইকাৰণে এইবিলাক মুচিবত আহি আছে। কৈছে সেইকাৰণে আমি প্ৰত্যেকে যাতে ইনশাআল্লাহ আল্লাহক আৰু আল্লাহৰ নবীক চিনি পাওঁ, আল্লাহৰ হুকুমক আমি কি কৰিম নিজৰ জিন্দেগীত আমলত বনি ল'ম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিবিলাক তৰিকাত চলিবলৈ কৈছিল আমি সেইবিলাক তৰিকাত চলিম। যে আল্লাহে নামাজৰ হুকুম কৰিছে, ৰজাৰ হুকুম কৰিছে, সেইবিলাক কি কৰিম আমি নিশ্চয় পালন কৰিম। যিবিলাকৰ ধন সম্পদ আছে আল্লাহ তাবাৰক তাআলা সেইবিলাকক কৈছে তোমালোকে ধন সম্পদ দিয়া হৈছে, তোমালোকে আল্লাহৰ ৰাস্তাত খৰচ কৰা। যিবিলাক ৰাস্তাত খৰচ কৰি তোমালোকে সেই নিয়তৰ দ্বাৰা কাল কিয়ামতৰ দিনাখন আপুনি জান্নাত হাসিল কৰিব পাৰে। সেইকাৰণে আমি প্ৰত্যেকে যিবিলাক ধন সম্পদ আছে, যিবিলাক আমাৰ টকা পইচা আছে আল্লাহৰ ৰাস্তাত নেক কামত খৰচ কৰিম, মছজিদ মাদ্ৰাছাত খৰচ কৰিম। আৰু কৈছে এটা হৈছে নিজে মছজিদৰ কাৰণে সহায় কৰা আৰু মছজিদৰ কামৰ কাৰণে আগবাঢ়ি যোৱা, দুটা বস্তু। কৈছে নিজৰ ধন সম্পদৰ ভিতৰত যিবিলাক আছে সেইবিলাক নিজৰ যি মাল সম্পদ আছে সেইবিলাক আল্লাহৰ ৰাস্তাত খৰচ কৰা, আৰু আল্লাহৰ ৰাস্তাৰ নিজৰ মহল্লাৰ কাৰণে বেলেগ ঠাইৰ ওচৰত যাতে মছজিদৰ কাৰণে ওলাই যোৱা, দুটা বস্তু, দুটা পাৰ্থক্য। কিছুমানে ভাবিব পাৰে যে মই ধন সম্পদ আছে, মোৰ টকা পইচা আছে, মই মোৰ নিজৰ মালখিনি খৰচ নকৰোঁ, কিন্তু মই বেলেগৰ পৰা কালেকশ্যন কৰি হ'লেও কি কৰিম মছজিদত দান কৰিম। কৈছে সেইটোতো নিজে চব পাইছে, কিন্তু যি আল্লাহ তাবাৰক তাআলাই যি খৰচ কৰিছিল জাকাতৰ সেই নিজৰ ধন সম্পদৰ কাৰণে, কৈছে সেইটো বঞ্চিত হৈ থাকিবা। সেইকাৰণে সেইটোও যাতে আল্লাহৰ ওচৰত জবাব দিব পাৰে। নিজৰ ওচৰত যি ধন সম্পদ টকা পইচা থাকে সেইখিনি আল্লাহৰ ৰাস্তাত কমচে কম যিখিনি পাৰে, যিখিনি তোমাৰ ওপৰত ৱাজিব হয় সেইখিনি আল্লাহৰ ৰাস্তাত খৰচ কৰিম ইনশাআল্লাহ। আৰু যি আমাৰ মছজিদ ইমান ডাঙৰ মছজিদটো বনা হৈছে, কিন্তু মানুহ হৈছে মাত্ৰ 4জন 5জন, দুখ লাখা বিষয়। কৈছে সেইকাৰণে আমাৰ আজি মছজিদত যিসকল ব্যক্তিয়ে যিসকল মহল্লাত কৈছে মছজিদ আবাদ নকৰিব, সেই মহল্লাত কি কৰিব আল্লাহৰ অভিশাপ কৰিব, মুচিবত পৰিব। সেইকাৰণে আজিকালি প্ৰত্যেক জেগাতে কি কৰে আল্লাহৰ মুচিবতবোৰ যে আহে মছজিদ আবাদ নকৰাৰ কাৰণে। ইনশাআল্লাহ সকলে আল্লাহৰ আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকাত চলাৰ কাৰণে প্ৰত্যেককে আমল কৰাৰ তৌফিক দান কৰক। ওয়া আখিৰ দাওয়া আলহামদুলিল্লাহি ৰাব্বিল আলামিন।